পূজা বুলি ক'লে ইমান যে ভাল লাগে, কিন্তু এইবাৰ ফূৰ্তিবিলাক কাৰোৰে মনতে নাই। তথাপিও এপাক ওলাই আহিছোঁ অলপ মনটোকে ভাল লাগক বুলি। কিন্তু প্ৰত্যেক পূজা মণ্ডপতে জুবিনদাৰ শ্ৰদ্ধাঞ্জলি বৰ ধুনীয়াকৈ সজাই তুলিছে। এইবাৰ পূজাৰ গান নহয়, কেৱল জুবিনদাৰ গান চাৰিওফালে বাজি উঠিছে। মই প্ৰথমতে আহিলোঁ সাপেখাতি চাৰিআলি, দেৱী মাক সেৱা কৰিলোঁ আৰু তাৰ পাছতে আহিলোঁ সাপেখাতিলৈ বুলি। সাপেখাতিত আনন্দ মেলাও চলি আছিল। সৌৱা দেখিছেনে, আকাশত বিজুলী ঢেৰেকণি দি আছে। মই জীৱনত এইবাৰ পূজাত প্ৰথমবাৰ এনেকৈ ধাৰাসাৰ বৰষুণ পাইছোঁ। যিমান ডাঙৰহে ধাৰাসাৰে বৰষুণ আহিল, পূজা চাই শেষ নহওঁতে বৰষুণে পালে আৰু ঘৰলৈ তিতি বুৰি জুৰুলি জুপুৰি হৈ উভতি যাব লগা হৈছে। পিছে আপোনালোকে পূজা এইবাৰ ক'ত ক'ত চালে জনাবচোন দেই। মই এইবাৰ কেইবাখনো ঠাইত পূজা চালোঁ যদিও আগৰ নিচিনা ইমান ফূৰ্তি নাই। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক, কেনে পালে জনাব।